Hi guys, welcome back to my channel. তো বলক আজিৰ ভিডিঅ'টোত মই আপোনালোকক লৈ যাম আমাৰ বিহু কৰ্মশালালৈ। পিছে আমি সকলোৱে জানোৱেই যে আমাৰ বহাগ বিহুটি আহি পাইছেহিয়ে আৰু বহাগ বিহুটিৰ বাবে আমি সকলো সাজু হৈছোঁ। তো আমাৰ কৰ্মশালাটি হৈ আছিলে গহপুৰত আৰু আমাক শিকাবলৈ আহিছিলে জয়ন্ত সোণোৱাল ছাৰ। আৰু ইয়াতে আমি দুজনী গৈ আছোঁ, দুজনী মানে মা আৰু মই। মাৰ বোলে মোক অকলৈ পঠাবলৈ ভয় কৰে। আৰু মই আপোনালোকক মোৰ ইউনিফৰ্ম দেখাই আছিলোঁ। ইউনিফৰ্ম বুলিয়ে ক'ব লাগিব, কাৰণ আমাৰ ডাঙৰখিনিক নীলা ব্লাউজ, নীলা মেখেলা আৰু মুগা ৰঙৰ চাদৰ পিন্ধিবলৈ দিছিলে। আৰু আমি আহি পালোঁ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়। তাৰে কলেজ ফিল্ডটিতে আমাৰ কৰ্মশালাটি হৈ আছিলে। তাৰপিছত আমি ইয়াতে বহি পেলাই সকলোৰে অপেক্ষা কৰি আছিলোঁ, কাৰণ সকলো আহিলেহে আমাৰ ৰিহাৰ্চেলটি ষ্টাৰ্ট হ'ব। আকৌ পিছদিনাৰ ভ্লগ। মই সেইদিনা ভিডিঅ' বনাব পাহৰিলোঁ, সেইকাৰণে পিছদিনা আকৌ দেখাইছোঁ। আৰু ইয়াতে মই আপোনালোকক মোৰ ID কাৰ্ডখন দেখাই আছিলোঁ। আৰু আমাৰ ৰিহাৰ্চেলৰ কিছু মুহূৰ্ত। আৰু ইয়াতে মই মোৰ মিনি ব্লগটিৰ সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।